নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম কল ৰেকৰ্ডিঙৰ বিষয়ে। যোৱাকালি মোক এজন বন্ধুৱে ফোন কৰি সুধিছিল যে মোৰ লগত কিছুমান কল ৰেকৰ্ডিং আৰু স্ক্ৰীনশ্বট আছে, কি এইটো লৈ মই আদালতত গোচৰ তৰিব পাৰিম? আহক এই বিষয়ে অলপ জানো। পোনপ্ৰথমে আপুনি চাব যে কল ৰেকৰ্ডিং কৰাটো লিগেল নে ইললিগেল। এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে এটা গুৰুত্বপূৰ্ণ ৰায় দিছে। জাষ্টিছ কে এছ পুট্টাস্বামী ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া। এই ক্ষেত্ৰত সুপ্ৰিম কোৰ্টে কৈছে যে ৰাইট টু প্ৰাইভেচি মানুহৰ এটা ফাণ্ডামেণ্টেল ৰাইট। ধৰি লওক আপোনাৰ আৰু মোৰ মাজত কথা বতৰা চলি আছে আৰু মোৰ অটো কল ৰেকৰ্ডাৰটো অন হৈ আছে আৰু আমাৰ ফোন কল ৰেকৰ্ড হৈ আছে, কিন্তু এইটো অবৈধ নহয়, এইটো এটা লিগেল। কিন্তু ধৰি লওক আপোনাৰ আৰু মোৰ মাজত কথা বতৰা চলি আছে আৰু আমাৰ তৃতীয়জন ব্যক্তিয়ে আমাৰ কথা বতৰাবিলাক ৰেকৰ্ড কৰি আছে। এই ক্ষেত্ৰত কিন্তু এইটো এটা অপৰাধ আৰু এনে ক্ষেত্ৰত তেখেতে আদালতত শাস্তিৰ সন্মুখীন হ'ব পাৰে। অৱশ্যে ড্ৰাগছ সম্বন্ধীয় গোচৰত পুলিচে আপোনাৰ ফোন কল ৰেকৰ্ড কৰিব পাৰে। ইণ্ডিয়ান এভিডেন্স এক্টে ইলেক্ট্ৰনিক এভিডেন্সৰ কথা কৈছে, কিন্তু আপোনাৰ ক'তো কল ৰেকৰ্ডিং বা স্ক্ৰীনশ্বটৰ এভিডেন্সৰ বিষয়ে বেলেগকৈ কোৱা নাই। এই ক্ষেত্ৰত আপুনি চাব যে আপোনাক যদি কোনোবাই ফোনত ধন দাবী, মৃত্যুৰ ভাবুকি আদি দিছে, তেতিয়াহ'লে কিন্তু আপুনি সেই ফোন কলৰ ৰেকৰ্ড লৈ আপুনি থানালৈ গৈ তেওঁলোকৰ বিৰুদ্ধে গোচৰ তৰিব পাৰে। কিন্তু আপুনি জানিব লাগিব যে আপুনি যোনটো মোবাইলৰ পৰা ফোন কলটো ৰেকৰ্ড কৰিছে বা আপুনি স্ক্ৰীনশ্বট কৰিছে, সেই ডিভাইচটো আপুনি আদালতলৈ নিয়াটো অত্যন্ত জৰুৰী, অন্যথা আপোনাৰ সাক্ষী আদালতে গ্ৰহণ নকৰিবও পাৰে। মই অৱশেষত এইটোৱে ক'ব বিচাৰোঁ যে আপুনি অযথা কাৰোৰ ফোন কল ৰেকৰ্ড নকৰিব। যদি প্ৰয়োজন হয়, যদি আপোনাক কোনোবাই দাবী ধমকি আদি দিছে, তেতিয়াহ'লে আপুনি তেনে ফোন ৰেকৰ্ড কৰক, অন্যথা নকৰিব। এই বিষয়ে আৰু অধিক আপুনি যদি জানিব বিচাৰে, তেতিয়াহ'লে ইণ্ডিয়ান টেলিগ্ৰাফ এক্ট 1885ৰ ছেকশ্যন 26 আৰু ছেকশ্যন 5 চাব ক্লজ 2টো পঢ়িব। ইয়াৰ বিষয়ে আৰু ভালকৈ জানিব পাৰিব। ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ, আৰু ভিডিঅ'টি যদি চাই আপুনি ভাল পায়, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। ধন্যবাদ।